আমি যোৱা মাহৰ ফেব্ৰুৱাৰী চলিত মাহ যোৱা মাহৰ ফেব্ৰুৱাৰীৰ আৰম্ভণিৰ পৰা সমন্বয় যাত্ৰা বিভিন্ন সমষ্টিত কৰিছিলোঁ আৰু আজি দতমা সমষ্টিত আমাৰ সমন্বয় যাত্ৰা লৈছোঁ আৰু ইয়াৰ দ্বাৰা বড়োলেণ্ডত যে নতুন চৰকাৰ অহাৰ পিছত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত পুনৰ যিটো সন্দেহ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যিটো মৰম স্নেহ বা ঐক্যতা হেৰাই গৈছে এইটো পুনৰ আমি বড়োলেণ্ডত এই পৰিৱেশটো সৃষ্টি কৰিবৰ কাৰণে আজি এই ৰেলীটো এই যাত্ৰাটো আমাৰ লোৱা হৈছে আৰু সফলভাৱে আমি ইতিমধ্যে 4টা যাত্ৰা কৰিলোঁ আজি পঞ্চম যাত্ৰা আৰু আমি আহ্বান কৰিব বিচাৰিছোঁ বড়োলেণ্ডত যে আমাৰ চৰকাৰ থকা সময়ত 5টা বছৰত সবে শান্তি সম্প্ৰীতি নিৰাপত্তাৰ মাজেৰে আছিলে চৰকাৰ চেঞ্জ হোৱাৰ লগে লগে পুনৰ হিংসাৰ এটা পৰিৱেশ আহিছে হত্যা হিংসাৰ বিভিন্ন ঘৰ জ্বলা বিভিন্ন পৰিৱেশ আহিছে এই পৰিৱেশবিলাক ৰাইজৰ দেখা পেলাই শংকিত হৈছে 2015 চনত UPPL দল UG ব্ৰহ্ম ডাঙৰীয়াই গণতন্ত্ৰৰ এটা যিটো মানে মূল এটা দিশ এইটো ইয়াত গণতন্ত্ৰটো শক্তিশালী কৰাৰ এটা উদ্দেশ্য লৈ পেলাই UPPL দল গঠন কৰিছিলে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয় গঢ়াৰ কাৰণে UPPL দলটো গঠন কৰিছিলে আৰু যোৱা 5টা বছৰত আমি বহুত শতাংশ বহুত আগলৈ এইটো লৈ গৈছিলোঁ কিন্তু এতিয়া পুনৰ এই পৰিৱেশটো নষ্ট হৈ গ'ল সেইকাৰণে নিৰ্বাচন আমি শান্তিভাৱে খেলিব লাগিব SIR হৈ গ'ল তাত বহুত মানুহৰ নাম কাটা গ'ল আমি বিচাৰিছোঁ যে 18 বছৰৰ ওপৰৰ এজনো মানুহৰ নাম কাটিব নালাগে সকলো জাতি জনগোষ্ঠী ধৰ্মৰ লোকে সবে যাতে ইয়াতে ভোট দিবলৈ পাৰে এই পৰিৱেশটো আনিব লাগিব আৰু UPPLে কোনোদিন পিছে নাথাকে 35 লাখ জনগণৰ যিটো অধিকাৰৰ কথা শিক্ষাৰ কথা সামাজিক কথা ভূমিৰ সমস্যা সমাধান অৰ্থনীতি উন্নয়ন ছাত্ৰ ছাত্ৰীৰ সব কথাবিলাক লৈ পেলাই আমি ৰাজনৈতিকভাৱে সংগ্ৰাম কৰি যাম এইবাৰ যিটো আগন্তুক বিধানসভা নিৰ্বাচনত NDA খেলিব না বেলেগকে খেলিব সব ইয়াৰ কাৰণে আমি সিদ্ধান্ত ল'ম সময় আছে আমি কেইদিনমান পিছত সিদ্ধান্ত লৈ আপোনালোকক জনাম UPPLে অকলে নিৰ্বাচন খেলাৰ কাৰণে 15টা সমষ্টিত আমাৰ প্ৰিপাৰেশ্যন চলি আছে আৰু সুন্দৰভাৱে আমাৰ দলীয় নেতা কৰ্মী সবে কাম কৰি আছে এই কাৰণে আমি আপোনালোকক কেইদিনমান পিছত জনাম চৰকাৰটো কোনে আহিব বুলি ভাবে এইটো সময় আছে ভোটে দিয়া নাই আৰু বলক দুদিন পিছত কম যি চৰকাৰে নহওক কিয় UPPL তাত থাকি